কৃষ্ণ জয়গুৰু শংকৰ। আজি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰঙিয়া জিলা শাখাৰ অন্তৰ্গত মণিকাঞ্চন আঞ্চলিক শাখাৰ আজি আমাৰ সংবিধান জ্বলোৱা যি টাই আহোম যুৱ ছাত্ৰ পৰিষদ চমুকৈ টাই পায় যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন জ্বলাই দিয়া যিটো দুষ্কাৰ্য কৰিছে, সেই প্ৰতিবাদত গোটেই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে আমাৰ মণিকাঞ্চন আঞ্চলিক শাখায়ো আজি আমাৰ সুৱাপুৰ আৰক্ষী চকীত মানে সেই টাইপা সংগঠনটোৰ বিৰুদ্ধে আমি আজি এজাহাৰ এখন দাখিল কৰিছোঁ। গতিকে অনাগত দিনত যাতে কোনো সংগঠনে এনেধৰণৰ দুষ্কাৰ্য কৰিব নোৱাৰে, তাৰ বাবে আমি সকলোকে মানে সকীয়াই দিছোঁ আমাৰ সংঘটোৰ তৰফৰ পৰা। আজি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰঙিয়া জিলা শাখাৰ অন্তৰ্গত মণিকাঞ্চন আঞ্চলিক শাখাৰ আজি আমাৰ সংবিধান জ্বলোৱা যি টাই আহোম যুৱ ছাত্ৰ পৰিষদ চমুকৈ টাই পায় যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন জ্বলাই দিয়া যিটো দুষ্কাৰ্য কৰিছে, সেই প্ৰতিবাদত গোটেই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে আমাৰ মণিকাঞ্চন আঞ্চলিক শাখায়ো আজি আমাৰ সুৱাপুৰ আৰক্ষী চকীত মানে সেই টাইপা সংগঠনটোৰ বিৰুদ্ধে আমি আজি এজাহাৰ এখন দাখিল কৰিছোঁ। গতিকে অনাগত দিনত যাতে কোনো সংগঠনে এনেধৰণৰ দুষ্কাৰ্য কৰিব নোৱাৰে, তাৰ বাবে আমি সকলোকে মানে সকীয়াই দিছোঁ আমাৰ সংঘটোৰ তৰফৰ পৰা। আজি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰঙিয়া জিলা শাখাৰ অন্তৰ্গত মণিকাঞ্চন আঞ্চলিক শাখাৰ আজি আমাৰ সংবিধান জ্বলোৱা যি টাই আহোম যুৱ ছাত্ৰ পৰিষদ চমুকৈ টাই পায় যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন জ্বলাই দিয়া যিটো দুষ্কাৰ্য কৰিছে, সেই প্ৰতিবাদত গোটেই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে আমাৰ মণিকাঞ্চন আঞ্চলিক শাখায়ো আজি আমাৰ সুৱাপুৰ আৰক্ষী চকীত মানে সেই টাইপা সংগঠনটোৰ বিৰুদ্ধে আমি আজি এজাহাৰ এখন দাখিল কৰিছোঁ। গতিকে অনাগত দিনত যাতে কোনো সংগঠনে এনেধৰণৰ দুষ্কাৰ্য কৰিব নোৱাৰে, তাৰ বাবে আমি সকলোকে মানে সকীয়াই দিছোঁ আমাৰ সংঘটোৰ তৰফৰ পৰা। আজি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰঙিয়া জিলা শাখাৰ অন্তৰ্গত মণিকাঞ্চন আঞ্চলিক শাখাৰ আজি আমাৰ সংবিধান জ্বলোৱা যি টাই আহোম যুৱ ছাত্ৰ পৰিষদ চমুকৈ টাই পায় যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন জ্বলাই দিয়া যিটো দুষ্কাৰ্য কৰিছে, সেই প্ৰতিবাদত গোটেই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে আমাৰ মণিকাঞ্চন আঞ্চলিক শাখায়ো আজি আমাৰ সুৱাপুৰ আৰক্ষী চকীত মানে সেই টাইপা সংগঠনটোৰ বিৰুদ্ধে আমি আজি এজাহাৰ এখন দাখিল কৰিছোঁ। গতিকে অনাগত দিনত যাতে কোনো সংগঠনে এনেধৰণৰ দুষ্কাৰ্য কৰিব নোৱাৰে, তাৰ বাবে আমি সকলোকে মানে সকীয়াই দিছোঁ আমাৰ সংঘটোৰ তৰফৰ পৰা।